চাওক গাইজ আপোনালোকৰ আগত এযোৰ ধুনীয়া ৰাধা কৃষ্ণ অ'কে গাইজ চ' আমি টমটমত উঠি জীৱনত প্ৰথমবাৰ প্ৰচেছন কৰিব গ'লোঁ অতি ভাল লগা মুহূৰ্ত আছিলে আৰু লগতে গোটেই সনাতন মন্দিৰৰ পৰা গোটেই মঙলদৈ টাউনখন ফুৰিলোঁ Krishna Krishna Hare 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 অ'কে গাইজ আৰু যিহেতু তেতিয়া আজি কৃষ্ণ জন্মাষ্টমী সেইকাৰণে চববোৰ ল'ৰা ছোৱালীয়ে ধুনীয়াকৈ কৃষ্ণ হৈ পেলাই প্ৰগ্ৰেমৰ কাৰণে ৰেডি হৈছে চ' গাইজ এয়া আমাৰ ষ্টেজত হয় কৃষ্টি শিখা শৰ্মা আৰু তাই এয়া ধুনীয়াকৈ কৃষ্ণ হৈ পাৰফৰ্ম কৰিছে আৰু লগতে ইয়াতে এটা নটি সৰু চাই টিকলা কৃষ্ণও এটাও হৈছিলে চ' তাকে আপোনালোকক দেখুৱালোঁ এয়া কিছুমান কৃষ্ণ জন্মাষ্টমীৰ ওপৰত লক্ষ্য ৰাখি তাতে কুইজো পাতিছিলে আৰু মই ভণ্টি আৰু কণ ল'ৰা ছোৱালীবোৰে অংশগ্ৰহণো কৰিছিলোঁ আৰু তাতে এজ এ প্ৰাইজ পেন পেঞ্চিলবোৰো পাবলৈ সক্ষম হৈছিলোঁ আৰু এয়া মাহী এতিয়া আমি বুট খাব ওলাইছোঁ Guys, whenever someone has the will to work for their dreams, তেতিয়া dreams do come true. আৰু কৃষ্টি শিখাই ফাৰ্ষ্ট প্ৰাইজ পাবলৈ সক্ষম হ'ল